নমস্কাৰ ADR গ্ৰেড 4 আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু কুৱেশ্যন এনচাৰকেইটা আপোনালোকে মক টেষ্ট হিচাপে ল'ব পাৰে আৰু আপোনালোকৰ কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 2, মহাত্মা গান্ধী প্ৰথম কেতিয়া অসমলৈ আহিছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1921 চনত। 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে, লিখিত বৰগীতত শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ব্ৰজাৱলী। কুৱেশ্যন নম্বৰ 4, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যনটো সুধিছে, হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ পৰিচালক কোন? ইয়াত অপশ্যনত দিয়া হৈছে ভূপেন হাজৰিকা, মঞ্জু বৰুৱা, জাহ্নু বৰুৱা আৰু ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন চি জাহ্নু বৰুৱা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে, শিলভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম আছিল? ইয়াত অপশ্যন দিয়া হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী, সত্যনাথ বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু নীলা বাইদেউ। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী। কুৱেশ্যন নম্বৰ 7, সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন? ইয়াত অপশ্যন দিয়া হৈছে অলকানন্দা, পিতাপুত্ৰ, পাতালপুৰী আৰু বনফুল। ইয়াত এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বনফুল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে, কোন চনত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল? প্ৰশ্নটো ইজি যদিও বাৰে বাৰে এক্সামসমূহত আহি থকা দেখা যায়। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1253। 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউৰ ৰাজধানী পাতিছিল। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে, নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোন চহৰখনৰ সৈতে সংযোগ কৰিছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি যোগীঘোপা। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে, ভাৰতৰ ৰাজনৈতিক দলক কোনে স্বীকৃতি দিয়ে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগে ভাৰতৰ ৰাজনৈতিক দলসমূহক স্বীকৃতি প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 11টো সুধিছে, ভাৰতত এতিয়ালৈকে কিমানবাৰ আৰ্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 0 বাৰ, অৰ্থাৎ এতিয়ালৈকে এবাৰো জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হোৱা নাই। কুৱেশ্যন নম্বৰ 12টো সুধিছে, অসমৰ আটাইতকৈ বেছি সময়ৰ বাবে সেৱা আগবঢ়োৱা মুখ্যমন্ত্ৰীজনৰ নাম কি? আপোনালোকে হয়তো নিশ্চয় এইটো উত্তৰ জানেই, তথাপিও মই নজনাসকলৰ বাবে কৈ দিছোঁ। ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি তৰুণ গগৈ। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে, কোন চনত ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1992 চনত। কুৱেশ্যন নম্বৰ 14টোত সুধিছে, অসম দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে অসম দিৱস উদযাপন কৰা হয়। ইয়াৰ পাছৰটো কুৱেশ্যন সুধিছে, অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল? ইয়াত অপশ্যন দিয়া হৈছে তৰুণৰাম ফুকন, লীলাধৰ বৰুৱা আৰু কুলধৰ চলিহা। অপশ্যন ডিত আছে পিয়লি ফুকন। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 16, তলৰ কোনখন জিলা BTADৰ অন্তৰ্ভুক্ত নহয়? ইয়াত অপশ্যন দিয়া হৈছে কোকৰাঝাৰ, চিৰাং, তিনিচুকীয়া আৰু বাক্সা। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন চি তিনিচুকীয়া। কুৱেশ্যন নম্বৰ 17টো সুধিছে, নেপালৰ ৰাজধানী কি? ইয়াত বহুতৰে কনফিউজন হয়।
বহুতে ভূপাল বুলি ভাবে, আচলতে ভূপাল নহয়। ইয়াত এতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন বি কাঠমাণ্ডু। নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু। কুৱেশ্যন নম্বৰ 18, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত স্থাপন কৰা হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ঢাকাত। পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ঢাকাত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 19, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি উকিয়াং নবা। কুৱেশ্যন নম্বৰ 20, মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল। ধন্যবাদ। আপোনালোকে যদি কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।